morning guys, good morning from Kohima. মানে Kohima, Nagalandৰ Kohimaত আছো আমি। মানে guys Kohimaৰ জাখামা ভিলেজত আছো, Kohimaৰ পৰা আৰু 11 কিলোমিটাৰ ওপৰত আৰু এইফালে আছে Kohima। আৰু মানে guys আমি যোনটো হোমষ্টেত আছো, হোমষ্টেৰ মই ডিটেইল দি আছো, আপোনালোকে আহিলে আহিব পাৰে এইটো হোমষ্টেত। আপুনি Kohima হৈ এইফালে আহিলে এইটো আছে আমাৰ হোমষ্টেটো। এইটো ডাউন হোমষ্টে। এইটো নহয়, আমি ৰাতি ভুলতে এইটোত উঠি গৈছিলো, এইফালে যাব লাগিব। আৰু মানে যোনটো হোমষ্টেত আছিলো, হোমষ্টেৰ বাইদেউজনী এনেকা মানে হেৰি বিহেভিয়াৰ এনেকা ধুনীয়া, আপোনালোকে আহিলে গম পাব, আহিলে বুজি পাব, ইমান ধুনীয়া মানে বিহেভিয়াৰ। সো 800 কে লৈছে, একদম worth it আৰু ইনক্লুড ডিনাৰ, ইনক্লুড ব্ৰেকফাষ্ট। আপোনালোকে আহিলে ডন হোমষ্টেত আহিব। ইয়াৰ পৰা মানে জুকো ভেলী বহুত ওচৰত, ট্ৰেকিং পইণ্টটো জুকো ভেলীৰ ইয়াৰ পৰা বহুতে ওচৰত। সো আহিলে আপোনালোকে ইয়াতে ষ্টে কৰক। হোমষ্টেটোৰ মানে কণ্টেক্ট নম্বৰ আছে, আপোনালোকে যদি আহে কণ্টেক্ট কৰি আহিব। হৰ্ণবিল ফেষ্টিভেল ইয়াৰ পৰা মাত্ৰ 5 মিনিট লাগে খোজকাঢ়ি গ'লে। সো বহুত ওচৰত হয় হৰ্ণবিল ফেষ্টিভেল। যোনজনী বাইদেউৰ কথা কৈ আছিলো আপোনালোক, ব্ৰেকফাষ্ট ৰেডি কৰি আছে। গুড মৰ্নিং দিদি। Good morning. Did you sleep well? একদম মজা আহে। এইফালে আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ আছে আৰু গোটেইকেইটা ফেমিলি মিলি কিনে মানে ব্ৰেকফাষ্ট বনাই আছে। ভাল লাগিছে কিবা এটা। Honey. হানি, ৰিয়েল হানি। एड्रेस बोल दीजिए होमस्टे का। Don Homestay, Kohima village. 12 kilometers from Kohima. अगर हॉर्नबिल में लोग आते हैं, रेंट क्या बढ़ता है ना सेम ही रहता है रूम का? डिफरेंट होता है ना। মানে তেতিয়া মানুহ বহুত আহে না, ৰুম দিবলৈ অসুবিধা হয়, তাৰ কাৰণে অলপ ৰেন্টটো বেলেগ হৈ যায়। সো হৰ্নবিলৰ টাইমত ৰেন্টটো বেলেগ অলপ। মানে কিছু যে আমি বাইকটো ইয়াতে থৈ যাম, তাৰপিছত বেগকেইটা থৈ যাম, সেইটো কোনো চাৰ্জেছ দিব নালাগে, সেইখিনিলৈকে মানে হেৰি দিছে আমাক। চ' সেইকাৰণে বহুত ভাল লাগিছে। এনেকৈ খোৱাৰ মজাই। ফাইনেলি আমাৰ গাড়ী আহি গ'ল, মানে চুমো আহিছে। চ' এতিয়া চুমত যাব লাগে জুকো ভেলী ট্ৰেকিং পইণ্টলৈকে। চ' তাতে চাগে আকৌ টিকেট কাটিব লাগে। কি হয় কি নহয় গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম। চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি ল'ব ছাবস্ক্ৰাইব। সব ৰেডি। ইফালে দাদা আহিছে শিলচৰৰ পৰা। হেল্ল' শিৱম, শুভ্ৰ। আৰু ফাইনেলি হনুমান ঘেয়াৰ লগাই আমাৰ টাটা চুমু ৰেডি এতিয়া যাবলৈ পাহাৰৰ ওপৰত। আছে ললো দিয়ক ষ্ট্ৰিং দুটা। থেংক ইউ। হাউ মাছ 40। পানী মানে পানীটো ওপৰত বহুত দৰকাৰ হ'ব, ইয়াতে ওপৰত নাপাম চাগে। আৰু ষ্ট্ৰিং ললো মোৰ কাৰণে, আমাক লৈ যাই আছে। আংকল, হোৱাট ইজ ইউৰ নেম? নিফ্ৰে। Yes. In 2017, I do a guide, porter walk, caretaker, like this. Yeah. আপোনালোকৰ মানে যদি আহিব বিচাৰে এনেকে দাদাৰ গাড়ীটো লৈ আহিব পাৰে। What is your rent on your car? 2,000 from our homestay, and from entry point to the drop-in point is they take 1,500. Yeah. My English was very bad, so sorry. Same, I am also tired. My education is only class 8. বুঝিয়ে পাইছে guys, Hard work. yeah. Little English I speak. Enough. Yeah. Little English is enough. I will study in WhatsApp on English. Talking. Study WhatsApp. But you are learn a lot. Yeah. Little more. Yes, you can improve. Yeah. Now my age is 53, so Your age. I can't. You are like my uncle ages. Yeah. Okay. Thank you. My uncle also 53, 54. Oh, nice. ডাইৰেক্ট ট্ৰেকত যাই লগ পাই আছো নেকি? ইয়াতে আৰু কি চাব, ৰাস্তা এনেকে একা বেকা ৰাস্তাই। আৰু ফাইনেলি মেইন জেগা আহিবলৈ ইয়াৰ পৰা ৱে টু জুকো, মানে ডাইৰেক্ট পাহাৰত এতিয়া উঠাই দিব গাড়ী। মোটামুটি অলপখিনি যাব, তাৰ পৰা আমি খোজকাঢ়ি যাব লাগিব।
এইটো অলপখিনি উঠাই লৈ ইয়াতে ৰাখি কিনে ইয়াতে মানে এন্ট্ৰি কৰিব লাগে এন্ট্ৰি কৰি তাৰ পিছতহে আমি এইটো ৰাস্তা দি যাম টিকেট ল'ব লাগে পাৰ হেড 120 কে মানে 120 টকাকে এজনৰ Okay. চলতে Tomorrow. ওকে Okay. আই উইল কল ইউ Yes, yes. ওকে ওকে মানে সেইটো ড্ৰাইভাৰ গুচি যাব এতিয়া বেলেগ এজন যাব আৰু এখেত যাব এতিয়া আমাৰ লগত সৈতে যাওঁ আৰু মানে ড্ৰাইভাৰটোৰ পটকে কিবা এটা ইম্পৰ্টেণ্ট কাম লাগি গ'ল তাৰ কাৰণে এজনক মাতি কিনে বেলেগ এটা গাড়ীক দি দিলে আৰু ভাড়াটো একে হ'ব বাৰু মানে ইয়াৰ পৰা 8 কিলোমিটাৰ গাড়ীটো দিয়ে লৈ যাব তাৰ পিছৰ পৰা ট্ৰেকিং কৰিব মই ভাবিছিলোঁ ইয়াৰ পৰাই হ'ব আৰু ফাইনেলি আহি গ'লো ড্ৰপিং পইণ্ট ইয়াৰ পৰা মানে আমাৰ পাহাৰত খোজকাঢ়ি যাব লাগিব এইখিনিয়ে লাষ্ট ড্ৰপিং পইণ্ট গোটেইকেইটা নামি গ'লো এতিয়া বলক আৰু ট্ৰেকিং ষ্টাৰ্ট কৰোঁ নেকি বাই বুই দিলোঁ এতিয়া উঠি আছোঁ আৰু ট্ৰেকিঙত বলক সিহঁতে উঠি আছে আৰু আমি যাওঁ আপোনালোকে যদি আহে এই লাঠি এটা মাছ বি লৈ আহিব ইয়াতে এনে 30 টকাকৈ খালে পইচা নালাগে মেবি আৰু আপোনালোকে বেগ যোনটো আনিব অলপ পাতলকৈ আনিব ইমান কাপোৰ ভৰাই লৈ আহি কোনো লাভ নাই তেতিয়া উঠিলেহে ফাটিব তেতিয়া গম পাব এতিয়া মোৰ ফাটি আছে বেগ ভৰি লৈ আহি भैया एक्सपीरियंस कैसा है बहुत बढ़िया चलो आप लोग कहाँ से आए हम लोग तो आसाम से অসমৰ নেকি এ মজা अपनी মই অসমৰে दुबरी নাই নাই অসম এই হেৰি মঙলদৈ बजाई মঙলদৈ চলো ভালকে যাওঁতে হ্যাপি জার্নি একদম থেংক ইউ চলো এখেতলোক মাত্ৰ আহিছে এক্সপিৰিয়েঞ্চ ভাল বুলি কৈছে সেইকাৰণে মটিভেশ্যন পাই গৈছোঁ এক্সপিৰিয়েঞ্চটো মজা মানে এনেকৈ যদি কয় ভাল কিছুমান আছে না এ নাযাবা বেয়া তেতিয়াহ'লে মানে মনটো ভাঙি যায় মানে ৰাস্তা চাইছে এইটো ষ্টেপ এটা ভৰি ৰখাৰ জাগা মাত্ৰ আছে আৰু চিধা খাৰা পাহাৰ বাপ ৰে বাপ চলো জয় মহাকাল হাই রাইস এক্সট্রিম লেভেল ট্রেকিং গাইস আহক 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 ক্যামেরাম্যান বিশালের হইতে ক্লোজ ব্লগস লাইভ আওয়া সব বস্তু লাইফত এক্সপিৰিয়েঞ্চ কৰিব লাগে এইটো কৰিলোঁ এইটো কৰাৰ পিছত নেক্সট কেদাৰনাথ ট্ৰিপটো কৰিব পাৰিম মানে কষ্টটো অলপ কম উপভোগ হ'ব মানে অনুভৱ হ'ব চাগে ৰখি নগ'লে আৰু ফাটিব আৰু আপোনালোকে যদি আহে এনেকৈ মাছ বি পানী লৈ আহিব আৰু ইলেক্ট্ৰল পাৰিলে ইলেক্ট্ৰল পাউডাৰ লৈ আহিব আৰু যদি ধনী মানুহ হয় তেতিয়াহ'লে ৰেড বুল চেড বুল যি পাৰে চব লৈ আহিব নেকি ইমান ট্ৰেকিং কৰাৰ পিছত মানে কষ্ট কৰাৰ পিছত এইখিনি নাজাৰা পালে আৰু কি লাগে গাইছ এইখিনিৰ কাৰণেতো আমি আহিছোঁ হোৱাট আ ভিউ ইয়াতে নমাইছে গাড়ী দি আমি এইখিনি ট্ৰেক কৰি এইখিনিত আহি পাইছোঁ আৰু এইখিনি ট্ৰেক কৰি এইখিনি যাব লাগিব জুকৌ ভেলী হাউস দ্য জোশ বলো ৰাস্তা দি আহিছোঁ এইটো ৰাস্তা এই তলত চাইছে এনেকৈ আৰু এনেকৈ গৈ আছে এই আছে ক্লাইমেট কেনেকৈ আহি আছে ধৰ ছেকেণ্ডত লাইক এ সৰগৰ ৰাস্তা এইফালে সিহঁতে অসমৰ পৰা আহিছে অসমৰ পৰা না ডিব্ৰুগড় এ মজা আমি মঙলদৈ এ মজা গোটেই পাহাৰ কুঁৱলীয়ে ঢাকি ৰাখি দিছে 1 ছেকেণ্ডৰ কাৰণে কুঁৱলীকেইটা যায় আকৌ আহি আছে কুঁৱলী গুচি গৈছে আকৌ আহি যাব চাব গোটেই পাহাৰ তলত আৰু ওপৰত কুঁৱলী আমি কিমান ওপৰত আছো ভাবকচোন ষ্টেট যাব লাগিব কিন্তু এইখিনিত নামি ল'ব লাগিব এইখিনি চাচোন কিমান গেহেৰা মোবাইলত থাকে বুজা নাপায় কিন্তু মা কচম বহুত গেহেৰা
আৰু ঠাণ্ডাৰ কাৰণে এনেকা প্ৰব্লেম হৈছে মোবাইলৰ চাৰ্জ পটকে গুচি যায় পটকে কি হৈ যায় ভগৱান জানে এইটো চাইছে শুভমক আৰু আপোনালোকে আহিলে মোবাইলটো ফুল চাৰ্জ কৰিব আৰু লগতে এটা পাৱাৰ বেংক লৈ আহিব ওপৰত ইলেক্ট্ৰিচিটি নাপায় কিন্তু দেই দাদাসকল আহি আছে ইমান কষ্ট কৰি মানে আমি ওপৰত যে জুকো ভেলীত খানা চানা পাওঁ सब एखेतलोकर बदलत है ना आप लोग भी तो खाना साना लेके जाते हैं हाँ चलो भैया का नाम क्या है नंगलाइट हाँ बढ़िया এয়া চাওক ইয়াক হেল্প কৰি আছে ল'ৰাজনে মানে তেতিয়া বালি লৈ আছিল যে হিয়াৰ ভৰিত খোজ কাঢ়িব দিছে চাইছে ইমান হেল্পফুল মানুহকেইটা ইয়াতে আৰু মানুহে এনে জাগাটোৰ বদনাম কৰি ৰাখিছে মানে নাগালেণ্ড নাহিবি অমুক হয় কুকুৰা মাংস খুৱাই কিবা খুৱাই বহুতে কৈছিলে সেইকাৰণে চাওকচোন তাৰ ভৰিত খোজ কাঢ়াই কাঢ়াই লৈ যাই আছে ৱাও আৰু গাইছ এতিয়া এনেকা ৰাস্তা মানে পুৰা জংগলৰ মাজে মাজে যাই আছো গুফা গুফা টাইপ হৈ আছে এতিয়া এনেকা যাব লাগিব মোটামুটি 5-6 কিলোমিটাৰ আৰু না এক্সপিৰিয়েঞ্চ কোৱা এতিয়া হা মানে জীৱনত ইমান কষ্ট কৰা নাছিলো এইটো চিলিণ্ডাৰ লৈ যাই আছে আৰু গাইস পুৰা ফাটি যায় আছে ফাটি আমি এতিয়ালৈকে এইটো যাব লাগিব চাওকচোন বস্তুটো দেখাই দি এইটো কিমান দূৰ চাও এইটো ঘৰ কোঠে এইটো দেখা পাইছে চালা ফাটি যাব গাইস বহুত কষ্টৰ ফলত ফাইনালি আহি পালোৱে একদম ওয়েলকাম টু জুকো ভেলী এক্সপিৰিয়েঞ্চ কেনে আল্টিমেট ফিল্ড পুৰা আচ্ছা একদম মোৰ নিচিনা কমজোৰি হাৰ্ড লৈ নাহিব ফাটি যাব চালা সবচে তেজ কোন আছিল কৈ দিছ না কোৱা তই আছা মানে ইমান কষ্ট কৰি লাষ্টত যদি এনেকা বস্তু দেখা পায় কেনেকা নালাগিব আমাৰ ট্ৰেইনগুলো বাইন্ড আপ লৈ এইটো ফাইনেলি অলপ ভিতৰত যাওঁ আগতে অলপ ৰেষ্ট লৈ তাৰপিছত গোটেইখিনি ভিউ দেখাই আছো আৰু বহুত কিবা কিবি আছে ওয়েলকাম টু জুকো ভেলী গাইস ওয়েলকাম গাইস দিস ইজ জুকো ভেলী আৰু ইয়াতে টেণ্ট আছে আৰু মানুহ বহুত আছে বাৰু এইটো টেণ্টত পুৰা হেৰি আছে কাপোৰ চাপোৰ লগোৱা মই টেণ্টত থাকিম মেহনতৰ ফল মিঠা হয় বুলি কয় না মানে আজি আমাৰ কাৰণে সফল হৈ গৈছে ভিউটোৰ যেনেকা দেখাই আছো ড্ৰোন শ্বট এটা দেখাম তাৰপিছত গোটেইখিনি দেখাই আছো ৰ'ব ললো মানে কটেজে ললো কটেজ মানে কিবা ডৰমেটৰী মানে ইয়াতে থাকিম আৰু আমি গোটেইকেইটা মানে ৰুম ল'লে বহুত চাৰ্জেছ যায় মানে এই হেৰিকেইটা টেণ্টকেইটা আছে টেণ্টকেইটাত অলপ পইচা বেছি লাগে চ' টেণ্টত নাথাকোঁ আমি আৰু ৰ'দো আহিছে মোটামুটি চ' ইয়াতে থাকি যাওঁ আৰু টেণ্টত দেখাম মই টেণ্টৰ ভিউ আৰু ভিউ পইণ্ট এটা আছে তাতে যাম চ' এতিয়া আমাৰ ৰুমটো চাব মানে কিনিব লগা হৈছে কিনিব মানে কিনা নিচিনাই হৈ গৈছে এইটো 100 টকা এইটো 100 টকা না তলতো ফ্লোৰ মেট তাৰপিছত এইফালে 200 টকা তাৰপিছত মানে 3টা ল'লো এইকাৰণে 5জন হৈ যাব যা হ'ব দেখা যাব বলক মজা পাব আৰু ইমাৰ্জেঞ্চিৰ কাৰণে ইয়াতে হেলিপ্যাডো বনাই ৰাখিছে হেলিপ্যাড আহে চাগে হেলিকপ্টাৰ কেতিয়াবা বহুত চাৰ্জেছ ল'ব আই থিংক গাইছ এতিয়া লাহে লাহে মানে আন্ধাৰ নামি আহি আছে চ' আমিও যাব লাগে ওলাই আৰু ইয়াতে ছেকেণ্ডে আকাশৰ ৰূপ চেঞ্জ হৈ যায় চাই এতিয়া ৰঙা হৈ গৈছে অলপ আগত কেনেকৈ নীলা নীলা আছিল এতিয়া আকৌ চাবচোন ডাৰ্ক হৈ যাব আই থিংক মানে ছেকেণ্ডে আকাশৰ হেৰি হৈ যায় আৰু ছানছেটটো চালোঁ বহুত ভাল লাগিছে ইয়াতে
আৰু এজ ইউজুৱেল মই যে কৈছিলোঁ ৰাতি লাইন নাথাকে সেইকাৰণে আমি টৰ্চ লৈ আহিছিলোঁ এইফালে সুমন্ত এইফালে বিট্টু আৰু এইফালে বিশাল মই শুভম দা গৈছে বাহিৰত মানে বেলেগ মজা গান চান বজাই আছোঁ মানে বক্স লৈ আহিছিলোঁ আপোনালোকে আহিলে এনেকৈ লৈ আহিব তেতিয়াহ'লে অলপ আৰাম পাব নহ'লে একদম অন্ধাৰ হৈ থাকে ৰাতিটো ফাইনেলি আমাৰ খানা আহি গ'ল ইয়াৰ পৰা ল'লোঁ হা থেংক ইউ টেষ্ট কেনেকুৱা খাব পাৰি আৰু বেয়া নহয় সেইকাৰণে টেষ্ট কৰি চালোঁ আপোনালোকক এটা ইনফৰ্মেশ্যন দিব লাগে যিহেতু আহিলে খাব পাৰিব আৰু ফাইনেলি আমাৰ মেগী লৈ আহিছিলোঁ আৰু এইফালে গেছ চোলা কিবা কিবি চব লৈ আহিছে সিহঁতে সেইকাৰণে এতিয়া মেগী চেগি বনাই আৰু খাওঁ আৰু গোটেইকেইটাই ভাত খোৱা নাই মই অকলে খাইছিলোঁ কাৰণ ভাত নাখালে মোৰ ৰাতি টোপনি নাহে সেইটোৱে মোৰ এটা অভ্যাস সেইকাৰণে এইফালে মেগী চেগি বনাওঁ এতিয়া চবেই খাব যিহেতু মই অলপমান মাৰি দিম কি আছে আৰু ফাইনেলি আমাৰ মেগী ৰেডি তুমকে মিলি চলি আছে ৰান্ধনি আজিৰ আৰু এইফালে আছে দাদা হে জুকো ভেলীত আহিলে ইয়াৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম ৰান্ধনি হিচাপে কণ্টেক্ট কৰিব পাৰে অনলি মেগী এই ৰান্ধনি কেনেকৈ খাইছা কৰাই উঠাই মাৰি আছে যা এইটো দিয়ে বনাইছে চচপেন চৰি কেনে বঢ়িয়া আৰু গাইছ মোৰ চামুচ আছে আৰু গাইছ ইয়াতে পুৰা জুই লগাই লৈছোঁ এইফালে গোটেই অসমৰ ন নামটো কি আছিল এইফালে আমাৰ কেইটা তোমালোকৰ আকৌ ঘৰ শিৱসাগৰ তোমাৰো শিৱসাগৰ গোটেইকেইটা শিৱসাগৰ মজা আমাৰ নিচিনা আহিছে আৰু আমি আহিছোঁ বাইকত সিহঁতে আহিছে ট্ৰেইনত আহিছে ম্যানমাৰৰ পৰা ৱেৰ আৰ ইউ ফ্ৰম মেম এণ্ড ইউ ফ্ৰান্স ইউ বোথ আৰ আমরা যেখানে ই করলাম যেখানে ফটো তুললাম হাজবেণ্ড এণ্ড ৱাইফ বঢ়িয়া বঢ়িয়া সিহঁতে ফ্ৰান্সৰ পৰা আহিছে আৰু ম্যানমাৰৰ পৰা আহিছে হাজবেণ্ড এণ্ড ৱাইফ চ' বলক আৰু এতিয়া শুবলৈ যাওঁ নেকি টৰ্চটো আছিল লগত পাৱাৰে খতম হৈ গৈছে চাওকচোন পোহৰে নাই টৰ্চৰ পোহৰ চলো জীৱনৰ যোনটো এক্সপিৰিয়েঞ্চ লোৱা নাছিলোঁ কেতিয়াও লোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম ল'লোঁ বহুত ধুনীয়া পৰিৱেশ আৰু বহুত ধুনীয়া লাগিছে মানে মানুহবিলাক বহুতে কৈছিল যে নাগালেণ্ড আহিলে কুকুৰ খুৱাই দিব মানুহে ৰাস্তাত বহুত উৎপাত কৰিব কিবা কৰিব এতিয়ালৈকে পোৱা নাই এইখিনি ডেঞ্জাৰাছ জেগাত থকাৰ পিছতো যদি এনেকুৱা পোৱা নাই তেতিয়াহ'লে আৰু নাপাৱে চ' বহুত ভাল লাগিছে চ' এতিয়া গুড নাইট আৰু ৰাতিপুৱা লগ পাইছোঁ নেকি নাকৰ পৰা পানী ওলাই আছে চাইছে বেয়া গৰম আৰু ইহঁতে মুতি চুটি আহিছে ৰক মই অলপ মুতি লওঁ